Hi, hello, welcome to my YouTube channel, Legend Vlog. আমি যাম এতিয়া নাজিয়াত থাকে ভণ্টি নৱোদয় বিদ্যালয়ত নাজিয়া নৱোদয় বিদ্যালয়ত থাকে তালৈ যাম এতিয়া তাৰপিছত ঘূৰিমগৈ আমি শিৱসাগৰত চাই থাকক ভিডিঅ'টো আৰম্ভ কৰোঁ 1 2 3 আৰম্ভ হেল্ল' গাইজ মাত কেনেকুৱা উঠিছে আজি ক'ব নহ'লে বৰ বতাহ কিন্তু মজা সোমাইছে দেই তলেদি হেল্ল' গাইজ আমি গৈ আছোঁ এতিয়া প্ৰথম যাম নাজিয়া নৱোদয় বিদ্যালয়লৈ তাত ভণ্টি থাকে ভণ্টিক আনিবলৈ গৈ আছোঁ তাৰপিছত যাম বুলি আহিছোঁ শিৱসাগৰত ঘূৰিমগৈ ব্লগ চাই থাকক মাজতে কাট কুট কৰি নিব মানে কাট কুট কৰি দিলে বহুত মিছ কৰি যাব আপোনালোকে আজি মানে অলপ হাই ভিডিঅ' বনাম বুলি আহিছোঁ ৰগৰ নিদিওঁ আৰু মানুহ ওলাই দিলে খতম নুচুইছে ইয়াৰ পাই গ'লো সেই ভণ্টিহঁতৰ নৱোদয় বিদ্যালয় এইকেইটা আমাৰ পণ্ডিতকেইটা কি হ'ল দাদা সেইদিনা আমাৰ বান্দৰী ভণ্টি বোলে কি মজা জেগা বে দেখো पहले गार्डन ब्लॉक कोई दे हाँ ये देखो नवोदय विद्यालय हमार गाहरी पोहे নহয় पोहे सब ছোৱালী হোষ্টেল নৱোদয় বিদ্যালয় কি মজা জেগা এনেকুৱা জেগাত মই পঢ়িব পাব লাগে গাইজ পাই গ'লো সি আই লাভ নাজিয়া এইটো চাওক কি মজা জেগা ফটো মৰা জেগা এইটো তাৰপিছত এইটো পুখুৰী কিনাৰো ভণ্টিক এতিয়া নৱোদয় বিদ্যালয়ৰ পৰা আনি এতিয়া আকৌ নাজিয়া এইটো আই লাভ নাজিয়ালৈ আহিলোঁ ফটো মাৰিবলৈ তাৰপিছত লগত আকৌ পালোঁ চব পুখুৰী কিনা নাজিয়া এইটো কি পুখুৰী বুলি কয় মাছ চাব দে এতিয়া চাওক মাছ চাওক জুম কৰি খাইছোঁ কৰিব লাগে দেই যি ডাঙৰ মাছ চাওক সেই চাওক কি ডাঙৰ মাছ ধৰিব পাইছে নাই বাৰু মই নাজানো বাৰু কিন্তু আমাৰ চকুত ধৰা পইচা সেয়া চাওক দেখিব পাইছে বহুত ডাঙৰ মাছ আছে কেনেকুৱা লাগিছে আপোনাৰ ফিলিংছ হা কওক আহি কেনেকুৱা লাগিছে সি চাক আকৌ হেলমেটৰ লগতহে হেৰি কৰিছে সেইটো আমাৰ চাপৰি বয় মই এতিয়া বাইকখন দেখাম দিয়া ৰ'ব দেই গেছ সেইটো বাইকখন চাওক এইখন Mt15 মডিফিকেশ্যন দি থৈছে পূৰা এনিমি ষ্টিকাৰ লগাই ঐ চাবিটো দে এইটো মালিক Mt15 মডিফিকেশ্যন পূৰা দি থৈছে এয়া চাওক কেনেকুৱা কৰি দিছে হেভি আমাৰখন চাওক আমাৰখনো কৰিম আৰু এটা টাইমত যদি পইচা জেপত থাকে কিন্তু দামী মানুহবোৰে পূৰা মডিফিকেশ্যন কৰি পূৰা হেৰি কৰি আছে কৰিম আমি মডিফিকেশ্যন
প্ৰথম ইয়াৰ বাইকখন চলাই লওঁ এপাক নাই পোহৰ নাই গাইছ এতিয়া আমি আহিছোঁ তৰাতল ঘৰলৈ এতিয়া গৈ আছোঁ চাওক এয়া ভিডিঅ' ভণ্টি কৰিব দিয়া তেনেকৈ মোক পূৰা আন্ধাৰ আহিলে গাইছ আমি পাই গ'লোঁ এতিয়া তৰাতল ঘৰ এতিয়া তৰাতল ঘৰলৈ যাম পাছ লওঁগৈ তাৰপিছত এইকেইটা আমাক এইকেইটা আগতে পালেহি আমিকেইটা গেপ আহি আহিছিলোঁ লাহেকৈ এয়া চাওক ভিতৰলৈ ব'লক ভিতৰলৈ যাম সোমাই গ'লোঁ আজিকালি মানে পাছ ল'বলৈ হ'লে মানে অনলাইন কৰিব লগা হয় কিনো এনেকুৱা দিন আহি গ'ল চব অনলাইন কৰোঁ उसके बाद अंदर घुसो ये देखो आ गया तो घर में घुसने के लिए 50 रुपीज़ लेता है 1 मिनट 2 मिनट हाँ 2 मिनट बोला অসমীয়া এটা কম হিন্দী অলপ ট্ৰাই কৰি চাইছিলোঁ ऊपर पा होंगे चलो अंदर घुसते हैं ओ इमान ठंडा जगह नीचे चलो ये देखो अंधेरे में घुस गए हम लोग ये देखो किधर रास्ता खोल रहा हूँ ए तुलर गला जे कसम रास्ता पाहर नहीं मम्मी ए यार गैस ने जाओ मम्मी रास्ता ऊपर जाओ दे आगो ए फ्रा हां बहुत तल जगह संग बस बादे ऊपर जांगो रास्ता पाहर दिस अंधार रे मोबाइल माथे एकदम কি হলো হই দাও মই মানে এদিন বো পাহৰি যাম ন মই তিনি নাই रास्ता एकदम पाहৰাই দিছিল বন্ধ কৰিলে ঐ আগতে উঠিব দিছিলে এতিয়া উঠিব নিদি দেখো গাইছ চাওক কি যামগৈ তো সোমাই একোৱেই নাই গাইছ ইয়াৰ পৰা এতিয়া যাওঁ তাৰপিছত এতিয়া যাওঁ ঐ শিৱদৌললৈ যাওঁগৈ ব'ল আৰু এতিয়া শিৱদৌল যাওঁ কেলে বাই বাই টাটা আকৌ লগ পাম আপোনালোকক এতিয়া শিৱদৌল নহ'লে ৰংঘৰ চাই এতিয়া টিকেট কাটিলে আমি এতিয়া ইয়াৰ টিকেট কাটিলোঁ 50 টকা দুটাত আমাৰ দুটা ভণ্টি আৰু মোৰটো কাটি ল'লোঁ এতিয়া সোমাব লাগে क्या करूँगा गैस कैसे अपना इतना शिवदौल নহ'লে ৰংঘৰ তাৰ প্ৰথম ৰংঘৰ আহিছিলোঁ তাৰপিছত যাম শিৱদৌল তাৰ আগতে আপোনালোকক শিৱসাগৰত ৰংঘৰ এপাক মাৰি নগ'লে কেনেকৈ থাকি যাব পাৰোঁ সেইকাৰণে এপাক মাৰি দিলোঁ আৰু দিয়া নহয় আপোনালোকে ৰংঘৰ দেখিছেই অলপ চাওক তাৰপিছত শিৱদৌলত লগ কৰি দেই এতিয়া ফটো মাৰোঁ মানে আমি ফটো মাৰোঁ ইনষ্টাগ্ৰামত আপলোড দিম আপোনালোকে লাইক কৰিব দেই মই ইনষ্টাগ্ৰাম আইডিটো দি দিম এতিয়া ইয়াৰ পাছত যাওঁ এতিয়া শিৱদৌল চাওঁ ভিডিঅ'টো ফাইনেল গেছ পাই গ'লোহি শিৱদৌল
इधर आ गया